আজিৰ আমাৰ বিষয়টো হৈছে টাইপছ অফ কাৰিকুলাম বা পাঠ্যক্ৰমৰ প্ৰকাৰ। পাঠ্যক্ৰমৰ কি ধৰণৰ প্ৰকাৰ আছে সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ইতিমধ্যে আমি পাঠ্যক্ৰম কি হয় তাৰ বিষয়ে আলোচনা কৰি আহিছোঁ। আমাৰ প্ৰথমটো প্ৰকাৰ হৈছে বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম বা যিটোক আমি ছাবজেক্ট চেণ্টাৰ্ড কাৰিকুলাম বুলি ক'ব পাৰোঁ। যি পাঠ্যক্ৰমত সাহিত্য, ব্যাকৰণ, ভূগোল, অংক, বিজ্ঞান, বুৰঞ্জী আদি বিষয়বোৰক মূল ভিত্তি হিচাপে লৈ শিক্ষাদান কৰা হয় তেনে পাঠ্যক্ৰমকে বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম বুলি ক'ব পাৰি। পিছৰটো ভাগ হৈছে কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম, এক্টিভিটি চেণ্টাৰ্ড কাৰিকুলাম। কোনো কৰ্মক কেন্দ্ৰ কৰি জ্ঞান দিয়া পাঠ্যক্ৰমক কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম বোলা হয়। আধুনিক তত্ত্বৰ মতে শিশুৰ শিক্ষা নিষ্ক্ৰিয় হোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি গঢ়ি উঠা উচিত। কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰমৰ দ্বাৰাহে শিশুৰ ইন্দ্ৰিয় অনুশীলন কৰা হয়, যি শিক্ষাক ফলপ্ৰসূ আৰু স্থায়ী কৰি তোলে। ৩ নম্বৰ টাইপটো হৈছে শিক্ষাৰ্থীকেন্দ্ৰিক বা শিশুকেন্দ্ৰিক পাঠ্যক্ৰম, যিটো আমি ষ্টুডেণ্ট চেণ্টাৰ্ড কাৰিকুলাম বুলিও ক'ব পাৰোঁ। যি পাঠ্যক্ৰম শিশু বা শিক্ষাৰ্থীৰ বয়স, ৰাপ, ৰুচি, সামৰ্থ্য আদিক লক্ষ্য ৰাখি পিনি আৰু শিশুৰ চাহিদা পূৰণ কৰিব পৰাকৈ যুগুত কৰা হয় তেনে পাঠ্যক্ৰমকে শিক্ষাৰ্থীকেন্দ্ৰিক বা শিশুকেন্দ্ৰিক পাঠ্যক্ৰম বোলে। ৪ নম্বৰটো হৈছে সম্প্ৰদায়কেন্দ্ৰিক পাঠ্যক্ৰম, কমিউনিটি বেছড কাৰিকুলাম। যি পাঠ্যক্ৰম থলুৱা সমাজৰ কাৰ্যকলাপ, প্ৰয়োজনীয়তা, সংস্কৃতি, পৰম্পৰাৰ আধাৰত প্ৰস্তুত কৰা হয় বা যুগুত কৰা হয় তেনে পাঠ্যক্ৰমক সম্প্ৰদায়কেন্দ্ৰিক পাঠ্যক্ৰম বুলি কোৱা হয়। এই ধৰণৰ পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰী এজনে নিজকে সম্প্ৰদায়ৰ সংস্কৃতি, সামাজিক জীৱন, আদৰ্শ আদিৰ লগত মিলাই দিব পৰাকৈ শিক্ষানুষ্ঠানৰ কাৰ্যাৱলীবিলাকৰ আয়োজন কৰা হয়। ইয়াৰ পাছৰটো টাইপ হৈছে অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম, এক্সপিৰিয়েঞ্চ বেছড কাৰিকুলাম। যি পাঠ্যক্ৰমত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সংযোজন কৰা হয় আৰু সেইবোৰক শিক্ষাৰ মূল বিষয় হিচাপে ধৰিবলৈ শিক্ষাৰ্থীক শিক্ষণ প্ৰদান কৰা হয় তেনে পাঠ্যক্ৰমক অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম বোলা হয়। এনে পাঠ্যক্ৰমত সন্নিৱিষ্ট জ্ঞানসমূহ কোনো প্ৰত্যক্ষ কৰ্ম সম্পাদনৰ পৰা লাভ কৰা জ্ঞানমূলক, দক্ষতামূলক আৰু মানসিক অভিজ্ঞতামূলক হ'ব পাৰে। ৬ নম্বৰ প্ৰকাৰটো হৈছে অবিচ্ছিন্ন পাঠ্যক্ৰম। যি পাঠ্যক্ৰমত শিক্ষাৰ্থীয়ে জ্ঞান আৰু অভিজ্ঞতাসমূহৰ এক সামগ্ৰিক ৰূপ উপলব্ধি কৰিবলৈ সমৰ্থৱান হোৱাকৈ পাঠ্যক্ৰমৰ বিষয়সমূহৰ মাজত থকা অন্তৰ্নিহিত মৌলিক অবিচ্ছিন্নতাক গুৰুত্ব দিয়া হয় তাকে অবিচ্ছিন্ন পাঠ্যক্ৰম বোলা হয়। শিক্ষাৰ্থীক সামগ্ৰিকভাৱে জ্ঞান প্ৰদান আৰু ব্যক্তিৰ সৰ্বাংগীন বিকাশ সাধনেই এনে পাঠ্যক্ৰমৰ উদ্দেশ্য। ইয়াৰ পাছৰটো হৈছে জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম। যি পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ জীৱন প্ৰক্ৰিয়া আৰু জীৱন পদ্ধতিৰ ওপৰত গুৰুত্ব দি ব্যক্তি জীৱনৰ বাবে বা ব্যক্তি জীৱনৰ মাধ্যমেৰে শিক্ষাক জীৱনমুখী কৰি তোলাৰ প্ৰয়াস কৰা হয় তেনে পাঠ্যক্ৰমকে জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম বোলে। ইয়াৰ পাছৰটো হৈছে বহুমুখী পাঠ্যক্ৰম। যি পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ ভিন্নমুখী ৰুচি, অভিৰুচি আৰু প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে বিভিন্ন বিষয়সমূহ সন্নিৱিষ্ট কৰা হয় তেনে পাঠ্যক্ৰমক বহুমুখী পাঠ্যক্ৰম বোলে। এনে পাঠ্যক্ৰমত সাহিত্যধৰ্মী বিষয়ৰ লগতে সাধাৰণ বিজ্ঞান, কলা আৰু বাণিজ্য আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পাছৰটো প্ৰকাৰ হৈছে স্থিতিশীল পাঠ্যক্ৰম। পাঠ্যক্ৰমৰ মূল উদ্দেশ্য, বিষয়বস্তু বা কাৰ্য দীৰ্ঘদিন ধৰি সাল সলনি বা পৰিৱৰ্তন নকৰাকৈ ৰখা পাঠ্যক্ৰমক স্থিতিশীল পাঠ্যক্ৰম বোলে। বহুতো শিক্ষাবিদে স্থায়ী মূল্যবোধ, চিৰন্তন সত্য আৰু অপৰিৱৰ্তিত জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত পাঠ্যক্ৰমৰ স্থিতি একে ৰাখিবলৈ যত্ন কৰে। ইয়াৰ পাছৰটো হৈছে গতিশীল পাঠ্যক্ৰম। সমাজ পৰিৱৰ্তনশীল, জ্ঞান, বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে শিক্ষাৰ বিষয়বস্তু সলনি হোৱাটো অতি প্ৰয়োজনীয়। বৰ্তমান সমাজৰ প্ৰগতি, উন্নতি, পৰিৱৰ্তন, নতুন জ্ঞান কৌশলৰ উদ্ভাৱন আৰু সৃষ্টিৰ লগত সংগতি ৰাখি সময়ে সময়ে পৰিৱৰ্তন কৰা পাঠ্যক্ৰমকে গতিশীল পাঠ্যক্ৰম বোলে। গতিকে এইকেইটাই আছিলে আমাৰ পাঠ্যক্ৰমৰ বিভিন্ন ধৰণৰ প্ৰকাৰসমূহ। থেংক ইউ।